Hello everyone, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মোক অলপমান সাজি কাচি থকা দেখি গম পাইছে। আজি মানে নামঘৰলৈ যাওঁ। আমাৰ বছৰেকীয়া কীৰ্তন আছে আৰু লগত মা আমাৰ নামঘৰৰ ভিতৰৰ কামবিলাক কেনেকৈনো কৰে আপোনালোকক সকলোখিনি দেখাই থাকিম। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই থাকে যেন। আজি মানে ৰাস্তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আহি পালোঁ নামঘৰলৈ আৰু ভিতৰলৈ গৈ আছোঁ। ইয়াতে মা আৰু এজন মামা। বলক এতিয়া আমি ভিতৰলৈকে যাওঁ। চাওকচোন মানে বতৰটোৱে বৰষুণ দি ইমান লেতেৰা কৰিছে ঠাইবোৰ আৰু পুৰা চাফ চিকুণ কৰি আছে আৰু এফালে আমাৰ ভকতবোৰ বাহিৰতে এতিয়া বহি আছে বৰ্তমান। আৰু এইফালে মানে আমাৰ ভকতবোৰক দিনত চাহ দিবৰ কাৰণে পিঠা বনাই আছে। সকলোবোৰে পুৰা মালপোৱা বনাবৰ কাৰণে ৰেডি কৰি আছে। আৰু এইবোৰ চাওক পিঠাগুড়ি। আৰু এই পিঠাগুড়িখিনি মানে পুৰা গুলি লৈ আৰু বহুত কিবাকিবি মিক্স কৰি ধুনীয়াকৈ কোমল হ'বৰ কাৰণে বনাই আছে। আৰু ভিতৰলৈকে দেখাইছোঁ বাৰু এতিয়া। চাওকচোন মানে ভকতবোৰ বহি আছে ভিতৰত আৰু আমাৰ নামঘৰৰ মণিকূটটো চাওক আপোনালোকে। ভকত মানে এজন দুজনকৈ আহি বহি আছে। এতিয়ালৈ নাম প্ৰসংগ ধৰিব আৰু দেখাই থাকিম আপোনালোকক সকলোখিনি বাৰু শেষলৈ চাই থাকিব। আৰু এইজন হৈছে মানে ইউটিউবাৰ আমাৰ গাঁৱত মানে ফুৰিবলৈ আহিছে। কৰ্ণাটকৰ হয়, ইয়াতে ফ্ৰেণ্ড আছে যে আৰু এই অসমৰ কালচাৰবিলাক দেখাই থাকে। আমাৰ গাঁৱত মানে এইবোৰ যিবোৰ হৈ আছে প্ৰগ্ৰেম সেইবিলাক দেখাবৰ কাৰণে ভিডিঅ' কৰি আছে। পিঠা বনাবিলাক দেখাই লৈ আহা। ফাইনেলি এজনী লগৰীয়া আহি গ'ল। এজনী চাওকচোন মধু, তাই মানে বহুত লাজ কৰে কেমেৰা আগত ওলাবলৈ। কিবা কৈ দিয়া আকৌ নামঘৰত আহিছোঁ বুলি কোৱা। চাই একো নকয় আৰু ব'লক আমি ভিতৰলৈকে যাওঁ আহা। আৰু ভিতৰত কি হৈছে দেখাই থাকোঁ। ভকতবোৰে নাম প্ৰসংগ কৰি আছে। ভিতৰত এনেকৈ ভকতবোৰে নাম ধৰিবৰ কাৰণে ফাৰ্ষ্ট আৰম্ভণি কৰিছে। ভিতৰলৈ গৈ চাই থাকিলোঁ দেউতাহঁতৰ খোল বজোৱা আৰু এইবোৰ বৰ্তা তেওঁলোকেও পুৰা খোল বজাই আছে ধুনীয়াকৈ। এনেকৈ আমি চাই থাকিলোঁ আৰু খোল বজোৱাৰ পিছতে আমি সকলোৱে আকৌ এটা প্ৰাৰ্থনা গালোঁ আৰু ইয়াৰ পিছতে আকৌ নাম ধৰিবলৈ আৰম্ভণি কৰিব। চাই থাককচোন বাৰু আপোনালোকেও। প্ৰাৰ্থনাটো কৰাৰ পিছতে আমি আকৌ প্ৰসংগ কৰিলোঁ, অলপ দেখাই দিছোঁ। আমি দুজনী লগৰীয়া মানে ওচৰতে বহি আছিলোঁ একেলগে।
আহিলো পেহী ভালকৈ ধৰিবা দেই নাম ধৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ মাজতে আমাৰ মানে সমাজত বেলেগ এখন সমাজৰ পৰা মাতি অনা ভকতসকলক আদৰিছে কিছু দৃশ্য তেওঁলোকৰ ভকতসকল অহাৰ পিছতে মানে কীৰ্তন পাঠ পঢ়িবলৈ আকৌ আৰম্ভ কৰিলে আৰু আমি এনেকৈ বাহিৰত অলপ ওলাই আহিলোঁ মোটা ল'বৰ কাৰণে আৰু এনেকৈ কাৰ্যসূচীবোৰ নামঘৰৰ ভিতৰত চলি থাকিলে চাওঁতে মানে আমাৰ সেৱা কৰিবৰ কাৰণে সময় হৈ গ'ল চাওকচোন সকলোবোৰ মানুহ ভিতৰত আহিছে সেৱা কৰিবৰ কাৰণে ময়ো বাৰু সেৱা কৰিলোঁ সেৱা কৰি উঠাৰ পিছতে এয়া প্ৰসাদ খাবলৈ ল'লোঁ আৰু বাহিৰতে বহিছোঁ আমি সকলোবোৰ ভিতৰত আছে ভকতবোৰ মহিলাসকল আৰু এনেকৈয়ে প্ৰসাদ খাই মানে ঘৰলৈ আহি পালোঁ আজি দিনটো বাৰু তেনেকৈয়ে গ'ল আজি বছৰেকীয়া কীৰ্তন আছিলে আৰু অহাকালি ভাগৱত পাঠ পঢ়া আছে অহাকালিৰ দৃশ্যটো আপোনালোকক নেক্সট ভিডিঅ'ত দি আছোঁ চাই থাকিব আশা কৰোঁ সকলোবোৰ ভিডিঅ' চাই আপোনালোকে ভাল পালে আজিলৈ ৰাখিছোঁ।